নমস্কাৰ মোৰ নাম কাকলি মহন্ত আৰু মই য়োগিক সায়েন্স এণ্ড হিউমেন কনচিয়াছনেছৰ ওপৰত মই অধ্যয়ন কৰি আছোঁ আজি এটা ভিডিঅ' বনাবলৈ লৈছোঁ এই ভিডিঅ'টো বেচিক্যালি যোগ প্ৰেমীসকলৰ বিষয়ে যোনে যোনে যোগ কৰি ভাল পায় যোগৰ লগত জড়িত আছে বা যোগৰ লগত জড়িত নহলেও যোগৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে আৰু মই যেহেতুকে যোগা কৰি ভাল পাওঁ মই য়োগিক সায়েন্সৰ ওপৰতে মই মাষ্টাৰ্ছ কৰি আছোঁ তো কিছুমান মই যেহেতুকে মই নিজেও ইমান দিনে গম পোৱা নাছিলোঁ তো এতিয়া মই লাহে লাহে গম পাবলৈ লৈছোঁ বহুতখিনি কথা তো সেইখিনি অকণমান মই শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ প্ৰথমতে আজি জানিম হু ৱাজ পতঞ্জলি পতঞ্জলি কোন হয় ইমান দিনে আমি সবেই জানো যোগা মিন্স পতঞ্জলি শব্দটো নামটো আগতেই আহে তো পতঞ্জলি মানে কোন হয় কেনেকৈ আহিলে এইখিনি অকণমান জানিম প্ৰথমতে কৈ লওঁ যোগৰ বিষয়ে যিমানেই কম সিমানেই কম হ'ব কাৰণ ইয়াৰ মাহাত্মৰ বিষয়ে বহুত বেছি জানিবলগীয়া আছে যোগৰ দ্বাৰা আমি এজন মানুহ শাৰীৰিকভাৱে মানসিকভাৱে আৰু ইভেন ছ'চিয়েলি এজন মানুহক আমি হেল্ডি কৰি ৰাখিব পাৰোঁ দৈনন্দিন লাইফত ডেইলি লাইফত যোগক যদি যোগ বিদ্যাটো বা আমি যদি এটা নিজৰ ডেইলি পাৰ্টত ইনক্লুড কৰিব পাৰোঁ ৰেগুলাৰ যদি 40 মিনিটছৰ কাৰণেও আমি যোগ কৰোঁ তো আমাৰ বহুতখিনি আমি ডক্তৰৰ ওচৰত মানে যাব নালাগিবই তাৰমানে বহুতখিনি বেমাৰ আমাৰ নহ'বই আৰু মই এইটো নকওঁ যে যোগ কৰিলে আমি বহুত বছৰ জীয়াই থাকিব পাৰিম এনেকুৱা নহয় কিন্তু আমি যোনকেইদিন থাকিম আমি বহুত ধুনীয়াকৈ জীয়াই থাকিব পাৰিম মেডিচিন নোহোৱাকৈ আমি বহুতখিনি নিজৰ বেমাৰ দূৰতে ৰাখিব পাৰোঁ তো আকৌ আমি বেক টু দ্য পইণ্ট যাম পতঞ্জলি কোন আছিলে তো যোগ শাস্ত্ৰটো এনেকুৱা একচুৱেলি আমাৰ ভাৰততেই যোগৰ অৰিজিন ভাৰততেই হৈছে আৰু ঋষিমুনিসকলেতো যোগেই কৰিছিলে তেওঁলোকৰ দিনততো আমি কোনো ডক্তৰৰ কথা শুনা নাছিলোঁ সেই ঋষিমুনিসকলৰ দিনৰ পৰাই আমাৰ ভাৰতত যোগ শাস্ত্ৰ বা যোগ বিষয়টো তেতিয়াই আছিলে আৰু এই বস্তুটো প্ৰচলিত হৈ এতিয়া ইভেন ইউনাইটেড ষ্টেটলৈকে গৈ পেলাই 21 জুন ইণ্টাৰনেশ্যনেল য়োগা ডে ডিক্লেয়াৰ হৈছে যোনটোৰ কাৰণে আমাৰ গোটেই মানুহ এৱেৰ হৈছে জানিবলৈ হোৱাট ইজ য়োগা চবেই য়োগা কৰে আৰু বহুতখিনিয়ে নজনা মানুহখিনিও বহুতখিনি জানিবলৈ পাইছে যোগৰ বিষয়ে তো এই য়োগা ডেটো কৰাৰ পিছত আমি জানিম যোগ বস্তুটো কেনেকৈ আহিলে তো মহৰ্ষি পতঞ্জলি আমি নাম শুনিছোঁ পতঞ্জলিৰ বিষয়ে ক'বলৈ গ'লে আমাৰ ফাদাৰ অফ য়োগা বুলি ক'লে আমি পতঞ্জলিৰ কথা ক'ব পাৰোঁ যদিও আমাৰ মডাৰ্ণ য়োগাৰ ফাদাৰ বুলি ক'লে তিৰুমালাই কৃষ্ণমাচাৰ্য আহে সেইটোৰ বিষয়েও আমি জানিম কিন্তু পতঞ্জলিৰ কথা এতিয়া মই ক'বলৈ লৈছোঁ পতঞ্জলি এনেকুৱা কোনো অথেণ্টিক এনেকুৱা কোনো ৰেকৰ্ড নাই যে পতঞ্জলি ইমানতে জন্ম হৈছিলে তেওঁৰ মৃত্যু ইমানত হৈছিলে বাট একৰ্ডিং টু কিছুমান য়োগিক স্ক্ৰিপচাৰ্ছ আৰু শিৱা মহাপুৰাণৰ মতে মই ক'বলৈ গৈছোঁ মোৰ কিবা ভুল হ'ব পাৰে বাট মই যোনখিনি য়োগিক টেক্সট পাইছোঁ তো সেইখিনি ক'বলৈ লৈছোঁ যে এবাৰ লৰ্ড শিৱ আমি যিহেতুকে জানো আদি গুৰু এই পৃথিৱীৰ ক্ৰিয়েটৰেই হ'ল শিৱা তো শিৱই এটা ডিপ ষ্টেটত মানে মেডিটেশ্যন বা য়োগা কৰি তেওঁ এনেকুৱা এটা ষ্টেটত এদিন গুচি গৈছিলে যে তেওঁ এটা বিৰাট ধুনীয়া ডান্স কৰি আছিলে সেই কস্মিক এনাৰ্জি যোনটো এটা পাৱাৰ এটা কস্মিক এনাৰ্জি তো সেইটো শিৱৰেই থাকে তো সেই পাৱাৰটোত তেওঁ ডান্স কৰি পেলাই তেওঁ এটা আজব তাণ্ডৱ কৰি আছিলে আজব তাণ্ডৱ সেই নৃত্যটোৰ কথা আৰু সেইখিনি সময়তে আমি যেনেকৈ জানো লৰ্ড বিষ্ণু ভগৱান বিষ্ণুৱে মেডিটেশ্যন ষ্টেটত এটা ডিপ ষ্টেটত গুচি গৈছিলে তো আৰু লৰ্ড বিষ্ণুৱে সদায় আদিশেষ যোনটো আদিশেষ নাগ বিষ্ণুৱে তেওঁৰ ওপৰত ৰেষ্ট কৰে তো সেই নাগডাল মানে সাপডাল লাহে লাহে এনেকুৱাকৈ হিলিছে মানে তেতিয়া ভগৱান বিষ্ণুৰ যেতিয়া অকণ মেডিটেশ্যনটো ব্ৰেক হোৱাৰ নিচিনা হৈছে তেতিয়া তেওঁ আদিশেষক সুধিছে যে কি হৈছে তেতিয়া আদিশেষে কৈছে যে আজি মহাদেৱ লৰ্ড শিৱায়ে আজব তাণ্ডৱ কৰিছে আৰু তাৰ কাৰণে মইতো গোটেই পৃথিৱীৰ বুজটো লওঁৱেই কিন্তু আজি শিৱই এনেকুৱা পাৰফৰ্ম কৰাৰ কাৰণে মোৰ অলপমান বুজাটো ল'বলৈ অলপ দিগদাৰ হৈছে তেতিয়া লৰ্ড বিষ্ণুৱে সুধিছে যে কিহৰ কাৰণে এনেকুৱা ইমান পাৱাৰফুল হৈ গৈছে তেতিয়া আদিশেষে কৈছে যে তেওঁ যোগ কৰে
য়োগাৰ কাৰণে তেওঁ বহুতখিনি এনাৰ্জি তেওঁৰ বডিত থাকে আৰু তেওঁ শাৰীৰিকভাৱে বহুত বেছি ষ্ট্ৰং হয় তো তেতিয়া ভগৱান বিষ্ণুৱে ভাবিলে যে পৃথিৱীত যদি আমি এনেকুৱা কাৰোবাক মানে ইনকাৰ্নেশ্যন অফ মানে এনেকুৱা ৰূপত যদি পঠিয়াই দিব পাৰোঁ যোনে যোগ বিদ্যাটো পৃথিৱীৰ মানুহকো দিব পাৰে তো তেনেকুৱাকৈ ভাবি থাকোঁতেই ইফালে এগৰাকী লেডিয়ে সূৰ্য দেৱতাক এনেকুৱাকৈ হাতযোৰ কৰি পেলাই আকাশলৈ এনেকুৱাকৈ হাত দুটা জোৰ কৰি পেলাই আকাশত ওপৰত প্ৰে কৰি আছিলে যে মোক এটা সন্তান দিয়ক তো এনেকুৱাকৈ প্ৰে কৰি থকা এই পশ্চাৰ্ছটো হ'ল অঞ্জলি পশ্চাৰ অঞ্জলি এনেকুৱাকৈ আমি যেনেকৈ ভগৱানক অঞ্জলি দিওঁ বা এনেকুৱাকৈ সেইখিনি সময়তে ওপৰৰ পৰা বেবী স্নেক এডাল পৰি গৈছিলে বেবী স্নেক যেতিয়া এইটো ওপৰৰ পৰা ডাউনফল মিনছ পতন তো এই ডাউনফল আৰু লগতে অঞ্জলি সেইটোকে দিয়া হৈছে পতঞ্জলি তো আৰু যেতিয়া ওপৰৰ পৰা পৰিলে সেই ওপৰৰ পৰা পৰিছিলে এটা স্নেক ৰূপত মানুহ তাৰমানে পতঞ্জলিৰ ইমেজটো হৈছে আধাখিনি মানুহ আৰু তলৰখিনি সাপৰ নিচিনা আমি গুগলত এইটো চালে পতঞ্জলি পিকচাৰো দেখা পাম তো ইনকাৰ্নেশ্যন অফ স্নেক তাৰ ৰূপত পতঞ্জলি এই নামটো দিয়া হৈছে তো পতঞ্জলি এনেকুৱাকৈ জন্ম হৈছিলে বুলি যিমানখিনি স্ক্ৰিপচাৰ্ছ আমি পঢ়িবলৈ পাইছোঁ তো লাহে লাহে পতঞ্জলি এইটো আমি যদি চাওঁ এবাউট 2nd to 5th BC বুলি ৰেকৰ্ড পোৱা যায় সেইখিনি সময়ত যোগ সূত্ৰ বুলি তেওঁ এখন টেক্সট লিখিছিলে য়োগিক টেক্সট সেইখিনিত গোটেইখিনি প্ৰচেছ য়োগাৰ টেকনিক্স দেন আমাৰ ডেইলি কোনে কৰিব লাগে নালাগে গোটেইখিনি বেমাৰৰ বিষয়ে গোটেইখিনি লিখা আছে চ' সেই টেকনিক্সখিনি আমি যদি ডেইলি লাইফত ফ'ল' কৰিব পাৰোঁ তো বহুত বেছি আমি ৰিজাল্ট পাওঁ তো এনেকুৱাকৈ পতঞ্জলি আহিলে তো এই যোগ সূত্ৰ তো এই যোগ সূত্ৰ পতঞ্জলিৰ যোগ সূত্ৰখনত 4টা ভাগ লিখা হৈছে 4টা খণ্ড আছে আৰু তাতে 196টা সূত্ৰ আছে 196টা সূত্ৰ 8 limbs মানে 8-fold parts of yogaৰ আসন এটা ভাগহে তো তাৰে 8টা ভাগৰ এটা ভাগহে আসন হয় তো এই গোটেইখিনি আমি আকৌ এদিন জানিম আজিলৈকে এইখিনিয়ে ধন্যবাদ